গুড মৰ্নিং অসমবাসী ৰাইজ। আজি অসমীয়া ভাদ মাহৰ 14 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ 31 তাৰিখ সোমবাৰ। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছে 5:06 আৰু সূৰ্যাস্ত হ'ব 5:39। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি, নক্ষত্ৰ শ্ৰৱণা নক্ষত্ৰ, যোগ শোভন যোগ আৰু জন্ম ৰাশি মকৰ ৰাশি। সদায় ৰাশিফল চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক অল টক্স দিকে। ইয়াতে যিটো বেল আইকন আছে এইটো অল কৰি দিয়ক, যাতে আমাৰ সকলোবোৰ ডেইলি ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। পোন প্ৰথমৰ ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজি সন্মান প্ৰাপ্তিৰ সুযোগ আহিব, ভ্ৰমণৰ ইচ্ছা প্ৰবল হ'ব, আৰ্থিক দিশত অলপ পৰিৱৰ্তনৰ সম্ভাৱনা, কৰ্মত নিষ্ঠা আৰু দক্ষতা আৰু সততা প্ৰকাশ পাব। দুচকীয়া বাহনত সাৱধান। আপোনালোকৰ শুভ ৰং হৈছে বগা। কাৰোবাৰ ওপৰত সন্দেহ থাকিব, ৰোগৰ পৰা সকাহ পাব, ব্যয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ভোগ বিলাসত বেছিকৈ ব্যস্ত হৈ নাথাকিব, সংঘাতপূৰ্ণ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে, হাত ভৰিত আঘাত পোৱাৰ সম্ভাৱনা, মনৰ আশা পূৰণত কষ্ট হ'ব, স্পষ্টবাদিতা প্ৰকাশ পাব। আপোনালোকৰ শুভ ৰং হৈছে ৰূপালী। শিৱ মন্দিৰ দৰ্শন কৰক। খাদ্যৰ প্ৰতি লালসা বাঢ়িব, সন্তানৰ শুভ, ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি মানসিক অশান্তি বাঢ়িব পাৰে, পৰিয়ালৰ ভিতৰতে অপমানিত হোৱাৰ সম্ভাৱনা, ব্যৱসায়ত নতুন আশা জাগি উঠিব, কৰ্তব্যৰ প্ৰতি নিষ্ঠা থাকিব, আনক সমালোচনা নকৰিব। আপোনালোকৰ শুভ ৰং হৈছে মাখন। কুকুৰ মেকুৰীৰ পৰা ভয় সেয়ে সাৱধান হ'ব, শৰীৰৰ প্ৰতি নজৰ ৰাখক, বিদ্যাৰ্থীৰ সুখ। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি স্বাস্থ্যজনিত সমস্যাৰ পৰা মুক্ত হ'ব, ভ্ৰমণৰ পৰিকল্পনা স্থগিত হ'ব পাৰে, আৰ্থিক ক্ষতিৰ সম্ভাৱনা প্ৰবল, বিনিয়োগমুখী ধাৰণা, আনৰ কথাত হস্তক্ষেপ কৰিব পাৰিব। আপোনালোকৰ শুভ ৰং হৈছে সোণালী। শিৱলিংগত গাখীৰ দিয়ক, কোনো শুভ সংবাদ পাব, অৰ্থ লাভ। আপোনালোকৰ শুভ সংখ্যা হৈছে 8। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ইয়াৰে পাছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি হাতত জমা ধন বেছি নাথাকিব, চাকৰিত অনিশ্চয়তাৰ সন্মুখীন হ'ব, চিকিৎসালয়লৈ যাব লগা হ'ব পাৰে, অহেতুক চিন্তা মনৰ পৰা বিসৰ্জন দিয়ক, খৰচ বাঢ়িব। আপোনালোকৰ শুভ ৰং হৈছে বগা। খং কমিব, বন্যপ্ৰাণীৰ পৰা সাৱধান হ'ব, প্ৰতিযোগিতাত জয়লাভ হ'ব, ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি তৃপ্তিৰে এসাঁজ খোৱাৰ আশা পূৰণ হ'ব, টকা পইচাৰ আমদানি বাঢ়িব, পিতৃ মাতৃৰ প্ৰতি দায়িত্ব বাঢ়িব, আনমনা হৈ একো কাম নকৰিব, ঔষধ সেৱনত সাৱধান। আপোনালোকৰ শুভ ৰং হৈছে গোলাপী। মাটি বাৰী সমস্যা থাকিব, জেদভাৱ নাৰাখিব, সন্তানৰ শুভ। আপোনালোকৰ শুভ সংখ্যা হৈছে 2। ইয়াৰে পাছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি সাংসাৰিক জীৱনৰ প্ৰতি বিতৃষ্ণা হ'ব পাৰে, স্বাস্থ্য দুৰ্বল যদিও চিন্তাৰ কাৰণ নাই, আধ্যাত্মিক চিন্তা চৰ্চাৰ প্ৰতি আগ্ৰহ বাঢ়িব, আপোনাৰ উন্নতিত শত্ৰুৰ চকু থৰ লাগিব, বিদ্যাৰ্থীৰ শুভ। আপোনালোকৰ শুভ ৰং হৈছে মাখন। আনক সমালোচনা নকৰিব, প্ৰাকৃতিক দুৰ্যোগে কষ্ট দিব পাৰে, ব্যয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজি শাৰীৰিক দুৰ্বলতাক অসুখ বুলি চিন্তিত নহ'ব, সৃষ্টিশীল কামত সফলতা লাভ কৰিব, নতুন কৰ্মসংস্থান লাভৰ সম্ভাৱনা, গৃহকৰ্মৰ প্ৰতি মন দিয়া প্ৰয়োজন হ'ব, বহুমূত্ৰ ৰোগত ভুগিব পাৰে। আপোনালোকৰ শুভ ৰং হৈছে মুগা। ভাতৃ ভগ্নীক বেয়া দৃষ্টিৰে নাচাব, বিদ্যাত সুখ, খৰচৰ মাত্ৰা বৃদ্ধি পাব। আপোনালোকৰ শুভ সংখ্যা হৈছে 5। ইয়াৰে পাছৰ ৰাশিটো হৈছে ধনু ৰাশি।
ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি নিজৰ স্থান হেৰুৱাব লগা হ'ব পাৰে। ঘৰুৱা অশান্তি বাঢ়িব। পৰিৱৰ্তনৰ মুখামুখি হ'বলৈ সাজু হওক। সামাজিক কামত শ্ৰমৰ মাত্ৰা বৃদ্ধি। প্ৰতিযোগী মনোভাৱ। আপোনালোকৰ শুভ ৰং হৈছে বগা। গাখীৰ দান কৰক। পদপথত অতি সাৱধান হ'ব। ধনৰ ভৰণি হ'ব পাৰে। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। ইয়াৰে পাছৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যি দুশ্চিন্তাৰ লগতে খং বাঢ়িব পাৰে। গৃহ নিৰ্মাণত বাধাৰ সন্মুখীন হ'ব। মকৰদমাত সাঙুৰ খাই পৰাৰ সম্ভাৱনা। সাংসাৰিক লেঠাত কষ্ট পাব। আশা পূৰণত কষ্ট হ'ব। আপোনালোকৰ শুভ ৰং হৈছে ৰূপালী। সা সম্পত্তি লাভৰ দিন। আনৰ পৰা বেছি আশা নকৰিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি যান বাহন চলাওঁতে সাৱধান হওক। অচিনাকি মানুহক সহায় কৰিলে বিপদত পৰিব। বদনামৰ সন্মুখীন হ'ব পাৰে। আনে আপোনাৰ সৰলতাৰ সুযোগ ল'ব। অৰ্থ লাভ। আপোনালোকৰ শুভ ৰং হৈছে মাখন। ঘিউ মৌ বা গাখীৰ দান কৰক। মধুমেহ ৰোগত কষ্ট পাব। বন্ধুৰ আগমন ঘটিব। আপোনালোকৰ শুভ সংখ্যা হৈছে 6। ইয়াৰে পাছৰ ৰাশিটো হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আলহী অতিথিৰ সমাগম বেছি হ'ব। স্বাস্থ্য হঠাতে দুৰ্বল হ'ব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ আহিব। আনৰ প্ৰশংসা পাব। পদপথত সাৱধান। আপোনালোকৰ শুভ ৰং হৈছে সোণালী। অযথা ধনৰ ভৰণি হ'ব পাৰে। খিংখিঙীয়া স্বভাৱ ত্যাগ কৰক। ভ্ৰমণৰ যোগ দেখা গৈছে। আপোনালোকৰ শুভ সংখ্যা হৈছে 4। আশা কৰিছোঁ আপোনালোকৰ দিনটো আজি ভালদৰে যাব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।